হয়, যোৱা ঈদৰ দিনাখন এজন হিন্দু তথা কোচ ৰাজবংশী ছোৱালী, মাইনৰ ছোৱালী, তেওঁক ঈদৰ দিনাখন মাতি লৈ গৈ পেলাই জোৰ জবস্তি গো মাংস খুৱাই। এই ঘটনাটোক আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা বিটিআৰ আকাশৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এনেকুৱা ধৰণৰ ঘটনা যি দোষী বা যি কাল্পিতে কৰিছে তেওঁলোকক প্ৰশাসনে আমি শুনিছোঁ কৰায়ত্ব কৰিছে, কিন্তু কৰায়ত্ব কৰিলে নহ'ব, তেওঁলোকক এটা দৃষ্টান্তমূলক শাস্তি দিব লাগিব। আৰু যাতে আমাৰ এই অঞ্চলত যি আমাৰ মাজত এটা সমন্বয় তথা ভাতৃত্ব ভাৱ আছে এইটো যাতে জীয়াই থাকে, প্ৰশাসনক আমি দাবী জনাইছোঁ। দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি অনুৰোধ কৰিম। চিভিলটো বয় ইয়াতে তোৰ ড্ৰেছটো নবই। গো মাংস কিয় খুৱাইছা? গো মাংস কিয় খুৱাইছা? মাংস বেয়া খাওয়াছে যাওঁ